নমস্কাৰ আপোনালোক সকলোকে মোৰ নাম চিন্তু আৰু মোৰ ঘৰ ৰঙিয়াত হয় আপোনালোক ভালে আছে নে ইউটিউব চেনেল এটা খুলিম বুলি বহু দিনৰ পৰা ভাবি আছিলো কিন্তু এই কেমেৰাৰ সন্মুখত কথা কোৱা সাহসখন গোটাব পৰা নাছিলো লাজ লাগে ভয় কৰো বিভিন্ন মানুহৰ মাজত গৈ কথা ক'বলৈ লাজ লাগে আজি সেই সকলোবিলাক লাজ কান কাটি কৰি মই ভাবিছো সৰু ভিডিঅ' এটা হলো আপোনালোকৰ মাজত মই আজি শেয়াৰ কৰিম গতিকে সেই সূত্ৰে মই আজি অকণমান ওলাই আহি মই ভাবিছো সৰু ভিডিঅ' এটা শ্বুট কৰোঁ আপোনালোকে ভাল পাব এই চেনেলটো আপোনালোকে চাই থাকিব সাবস্ক্ৰাইব কৰিব কাৰণ মই কৰ্মসূত্ৰে বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ মই ভাবিছো সেই ঠাইবিলাকৰ কিছু আভাস যদি আপোনালোকক দিব পাৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাই ভাল পাব আৰু সেই ঠাইবিলাকৰ কথা জানি আপোনালোকে ভাল পাব অকল সেই ঠাইবিলাকেই নহয় সেই ঠাইখিনিৰ খাদ্য সম্ভাৰো কিছু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় ভাল পাব গতিকে চেনেলটো চাই থাকিব সাবস্ক্ৰাইব কৰিব আৰু মই ক'ব বিচাৰিছোঁ যে মই কৰ্মসূত্ৰে বৰ্তমান উৰিষ্যাত আছোঁ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত আছোঁ আৰু আপোনালোকে উৰিষ্যাৰ বিষয়ে হয়তো গম পায় উৰিষ্যাখন এখন তীৰ্থক্ষেত্ৰ হয় ইয়াত বিভিন্ন মঠ মন্দিৰ আছে আৰু জগন্নাথ মন্দিৰৰ কথাটো আপোনালোকে গমেই পায় প্ৰভু জগন্নাথ মন্দিৰৰ কথাটো গমেই পায় গতিকে জগন্নাথ মন্দিৰতো মই যাম আপোনালোকক ধুনীয়া ব্লগ কিছুমান দেখুৱাম গতিকে আপোনালোকে চাই থাকিব মৰম কৰিব ছাপোৰ্ট কৰিব কাৰণ আপোনালোকে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে মোৰ চেনেলটো গ্ৰ' নহ'ব আৰু আপোনালোকে ধুনীয়া ভিডিঅ'বোৰ দেখিব নাপাব গতিকে আপোনালোকে মৰম কৰিব ছাপোৰ্ট কৰিব শেষত সকলোৱে ভালেই থাকক সুস্থ থাকক ধন্যবাদ জয় আই অসম ভিডিঅ'টো শেষ কৰাৰ আগে মই আজি য'ত উপস্থিত আছোঁ ইয়াৰে অকণমান লোকেশ্যনটো আপোনালোকে চাই লওকচোন ইয়াৰ ভিউটো চাই লওক কেনেকুৱা ইয়াত মই বিশেষ ভিডিঅ' এটি বনাম বাৰু সেইটো দীঘল ভিডিঅ' হ'ব আজি অকণমান আপোনালোকে ভিউটো দেখক মানে ভিউটো চাই লওক কি ধুনীয়া ভিউ ন